সো হে গাইজ আপোনালোক কি খবৰ আশা কৰোঁ সকলোৱে ভালেই আজি ভিডিঅ' ফাৰ্ষ্ট আপডেটটো হৈছে সুকন্যা বৰুৱাৰ ওপৰত অসমৰ ডেকাই তেওঁৰ ওপৰত লৈ এটা সৰুকৈ ৰ'জ ভিডিঅ' বনাইছিল সো সুকন্যা বৰাই ফেচবুকত এই বুলি লিখিছিল আপোনালোকে ভিডিঅ'টো পোষ্ট কৰি চাই ল'ব সো অৱশেষত সুকন্যা বৰুৱাৰ ওপৰত এটা ভিডিঅ' বনাই অসমৰ ডেকাই ক্ষমা বিচাৰিলে সো সৰুকৈ এটা ভিডিঅ' ক্লিপ দেখাই লৈছোঁ মই ভিডিঅ'টোত বাৰু তেখেতক পাৰ্চনেল লাইফৰ একো কোৱা নাছিলোঁ জাষ্ট ভিডিঅ'টোৰ ওপৰতহে কৈছিলোঁ বাকী তেখেতে বেয়া পালে মোৰ একো আপত্তি নাই দিয়া কাৰণ খং উঠিছে ক'ব পাৰে এতিয়া বেয়া পালে তাত মই আৰু এটা কথা ক'ব বিচাৰোঁ সুকন্যা বাইদেউ যদি মোক ভিডিঅ'টো যদি চাই বেয়া পালে বা আৰু এটা কথা কৈ দিওঁ অলপ পিছত কমে দিওঁ কিন্তু সুকন্যা বাইদেউ প্ৰথমে কৈ ল'ব বিচাৰোঁ যদি বস্তুটো বেয়া পালা বহুত চৰি ক্ষমা কৰি দিব যদি বেয়া পাইছে কাৰণ কিয় মই কাকো মনত আঘাত দিবলৈ ভিডিঅ' নবনাওঁ আৰু বেয়া লাগিলে যদি মোক আপুনি যদি চিধা ফোন বা কিবা মেছেজ কৰি দিয়া হ'লে মই লগালগ ভিডিঅ' ডিলিট কৰি দিলোঁ হয় কাৰণ সো আমাৰ নেক্সট আপডেটটো হৈছে আজি দুদিনমানৰ আগৰ পৰা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা পোষ্ট শ্বেয়াৰ কৰি আছে য'ত এইগৰাকী ছোৱালীক এই ভিডিঅ'টোৰ কাৰণে কিছু লোকে হত্যা কৰিলে লগতে বহুতে কৈছে আত্মহত্যা কৰিলে বুলি সো এতিয়া কথা হ'ল কি এইটো সম্পূৰ্ণৰূপে এটা ফেক নিউজ হয় অসমৰ ডেকাইও এটা ভিডিঅ'ত কি ক'লে সৰুকৈ দেখাই লৈছোঁ আৰু খালি মই কৈ দিছিলোঁ যে মই নাজানো এইটো সত্য নে অসত্য যদি সত্য হয় তেতিয়া বহুত বেয়া কথা হৈছে আৰু যদি অসত্য হয় তোমালোকে মোক প্লিজ কমেণ্ট কৰি জনাবা আৰু এইটো অসত্য বুলি ওলালে কিয় গম পালে মই নকল বহুতৰে কমেণ্ট পালোঁ আৰু তেখেতৰ কোনোবা নিজৰ চাগৈ সম্ভৱ পাৰ্চনেল তেখেতৰ ৰিলেটিভ মোক ফোন যোগে কণ্টেক্ট কৰিলে মোক মেইল কৰিছে যে দাদা এইটো সম্পূৰ্ণ এটা মিছা ঘটনা হয় ছোৱালীজনী এনেই অপপ্ৰচাৰ চলাইছে কিছুমান পেজে নিজে মেকিং মাৰি মেলি তাৰপিছত মই গম পালোঁ যে কথাটো সঁচা এইকাৰণে কৈছোঁ বন্ধুসকল এইটো এটা সম্পূৰ্ণ মিছা ঘটনা বুলি ওলাইছে আৰু যিসকলে এনেকুৱা ধৰণৰ কাম কৰে মিছা জীয়াই থকা ছোৱালীজনীক মৃত্যু বুলি মানে এনেই প্ৰমাণ কৰিব বিচাৰি আছে সেইটো বহুত বেয়া কথা লোকৰ জীয়াই থকা ছোৱালীজনীৰ ওপৰত এনেকৈ বেয়াকৈ এনেই বনাই মেলি লাভ নাই নহয় জানো বন্ধুসকল কাৰণ এইটো সম্পূৰ্ণ ফেচবুক পেজ তো আমাৰ নেক্সট আপডেটটো হৈছে বিকাশ চেট্টিৰ ওপৰত ৰিচেণ্টলি তেওঁ কৰোণা ভেকচিন ল'লে চ' সৰুকৈ তেওঁ ৰিয়েকশ্যন ভিডিঅ' এটা দেখাই লৈছোঁ চ' যদি সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বিচাৰে লিংক ইন দ্য ডেছক্ৰিপশ্যন জুম কৰি চাই থাকিব পাৰিবা হয় গ'ল ভিডিঅ' কৰিছা হেচিৰা ক'ত বা আছিল আধা ঘণ্টা ৰেষ্ট কৰিব লাগিব আধা ঘণ্টা না 5 মিনিটে বহা আৰু আধা ঘণ্টা চলে যদি মৰি যায় তাতে গেদাৰিং হৈ যায় ভেকচিন লোৱা হৈ গ'ল এতিয়া অকণমান টাইম ৰেষ্ট ল'ব লাগিব কিবা চ' যোনসকলে কৰোণা ভেকচিন লোৱা নাই মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ পাৰিলে সকলোৱে ভেকচিন ল'ব চ' আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড যোনসকলে মোৰ চেনেলটোত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা জানাই কেনেধৰণৰ ভিডিঅ' আপলোড কৰোঁ ত' আজিলৈ ইমানেই আছিল ত' বাই বাই